ব্লগটো চাই থাকক। বহুত দিন হৈছে ব্লগ বনাব পৰা নাই, যাব পৰা নাই কতো। ৰাস্তাত ভালেকেইটা বান্দৰ পাইছোঁ, আমি কলকেইটা খুৱাই দিওঁ। ওচৰত যাম। এই জগাটো সঁচা ভালুকপুং মানে জগাটো খুব ভাল লাগে দেই। বান্দৰ চাক না। কিমান দিন পিছত গৈ আছোঁ ভালুকপুং? 5 বছৰ পিছত। মই বাৰু 5 বছৰ হোৱা নাই, মই 2 বছৰ পিছত গৈ আছোঁ। তাৰ আগত ভালুকপুংলৈকে যাওঁ, বহুত দিন যোৱা নাই। ৰাস্তাত আহিলে কিন্তু ভাল লাগে। আজি এতিয়া ইলেকশ্যন আছে, আমাৰ ৰাস্তাটো বন্ধ আছে। ৰাস্তা পালে চৰি আমাৰ আজি ফুৰিব যাওঁ। আহি পাইছোঁ বৰ্তমান ভালুকপুং গেটটো এইফালে আইবি যোৱা ৰাস্তা। এইটো হ'ল ভালুকপুং চেণ্টাৰ। এতিয়া আমি টানেলটোলৈকে যাম, চেপা য'ত টানেলটো আছে তালৈকে যাম। আমি গেট পাছ চব বনাই ল'লোঁ। গেট পাছ বনোৱাৰ পিছত এতিয়া আমি টানেলটোলৈকে যাম। ব্লগটো চাই থাকক। তেলটো ভৰাই লওঁ। তেলটো ভৰাই লৈ আমি টানেললৈকে যাওঁ। ব্লগটো আপোনাৰ কণ্টিনিউ চাই থাকক। একদম ধুনীয়া লাগিছে ন? এইটো পাহাৰবিলাক চোৱা এতিয়া লাইটিং হৈছিলে আৰু পংকজ ভাল লাগিছে ন জেগাটো? আহি পাই গ'লো টানেল। এইফালটো হ'ল চেপা যোৱা ৰাস্তা। টানেলটো অলপ ঘূৰি লওঁ, ঘূৰি আহিলেও চাওঁ। এতিয়া ঘূৰি যাব লাগিব, টাইমো বেছি হাতত নাই। এইটো হ'ল লিচিপুৰ টানেল। টানেলটো চাই লওঁ, ইমান ধুনীয়া ভাল লাগে টানেলটো। বছ কেনেকৈ ফিলিংটো টানেলৰ লাগিছে না? গৈ আছোঁ। আজি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ। আজি বহুত ভাল লাগিছে ঘূৰি পেলাই আহি। এটা নদী আছে ওচৰত, দেখাই আছোঁ আপোনালোকক। কি ধুনীয়া পানী গৈ আছে, কাৰেণ্টৰ চাউণ্ড চাওক। ইয়াতে নেক্সট ভিডিঅ' বনাই লগ পাম। ধন্যবাদ।